लाख सरकारि चाकरि দিব পাৰো So जोंनिया दाख्लै जेबायदि समायखिरा लाखांबाय नङा होमबा बेनि नेक्स्ट खालिनो माने जोंनि सीएम डक्टर हिमन्त बिश्व शर्मा बिथाङा माने गोबांथार आसनि गोबांथार माबाफोरखौ फोसावदो आरोना जेराव जेरैबायदि जोंनि दा नै लाइमोन सेंग्रा सिख्लाफोरनो माने 2 लाख साकरिनि थाखाय माबा फोसावना होदो ओमफ्राय उमुक तुमुक ओमफ्राय अरुणोदय बेफोरबायदि गोबांथार आसनिफोरखौ माने बेखेवना होदो एबा फोरमायना होदो आरोना स' आं मोनसे क्लिप फिसा होगोन नोंथांमोना नायलांबा निसय मिथिगोन मामाया बुंदो स' नोंथांमोना आं क्लिप फिसा मोनसे होगोन नोंथांमोना नायलांबा निसय बुजिगोन स' नायलांदो बिदिब्ला তৃতীয়তে আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকে দিব পাৰি এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোর্স গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফোর্সে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰো অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেশন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰো তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফোর্স গঠন কৰি দিছে যাতে আমি আমাৰ যেটো অসমৰ যুৱক যুৱতী সকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰো বা তাক যাতে আমি পালন কৰিব পাৰো প্ৰায় 20 মিনিট ভাজিলো পিয়াজ আৰু আলু এই ব্যাখ্যানৰ দাম চাওক আপুনি 74,000 এইখন বোলে কেএল ৰাহুলে খেলে মই দাকো হোৱাই হে দোস্ত